বন্ধুসকল কালি মই জুন স্কাই ৰিজৰ্ট গৈছিলোঁ শিৱসাগৰত আছে ভটিয়াপাৰত যাওঁতে পিছৰ বাৰ ছেকশ্যনত এটা বস্তু দেখিলোঁ প'ষ্টত লাগি আছে বৰ ধুনীয়া লাগিছে কি হয় বোলো আপোনালোকক অলপ কওঁ তাকে ক'বলৈ ওলাইছোঁ এই বস্তুটো দেখিছে মানুহে সাধাৰণতে টাইলছৰ জেগাত এই বস্তুটো আজিকালি প্ৰায় লগোৱা দেখা যায় এইটো বস্তু কয় ষ্টোন ক্লেডিং মানে এটা নেচাৰেল ষ্টোন ক্লেডিং বুলি কয় পাথৰ মানে হেণ্ডমেড হয় পাথৰে টাইলছৰ শ্বেপত মানে শ্বেপ দি বনোৱা হয় বস্তুটো তো জেনেৰেলি মানে পোষ্ট বা ৱালৰ জেগাত বেছি প্ৰিমিয়াম মানে মানুহে মানে যাৰ বাজেট অলপ বেছি আছে সেই বস্তুটো ইউজ কৰে যে লুকটো আৰু এনহেঞ্চ কৰিবৰ কাৰণে আৰু লগতে আৰু এটা কথা ই মানে জেগাটোৰ ৰয়েল লুক এটা আনি দিয়ে আৰু বহুতে ষ্টোন ক্লেডিংটো হাইলাইটাৰ হিচাপে ইউজ কৰে ধৰক শৰীৰৰ এখন ৱাল আছে আপোনাৰ মাজত টিভি পেনেলিং এটা বনাইছে সৰু জেগা এটাত ষ্টোন ক্লেডিং লগাব পাৰে বা আগফালে দৰ্জা এখন আছে দৰ্জাখনৰ ছাইডৰ এৰিয়াখিনিত ষ্টোন ক্লেডিং লগাব পাৰে তেনেকৈ প্ৰায় জেগাত ইউজ কৰা দেখা যায় নতুন বস্তু হয় মানে ওলোৱা দিন হ'ল বস্তুটো কিন্তু মানুহে আজিকালি প্ৰায় ইউজ কৰিব